নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আমাৰ দেশৰ এখন গাঁৱৰ বিষয়ে আলোচনা কৰিম, যিখন গাঁও যমজ সন্তানৰ বাবে গোটেই পৃথিৱীতে বিখ্যাত হৈ পৰিছে। তেতিয়াহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধু বান্ধৱীসকল, আমি সকলোৱে টুইন ব্ৰাদাৰ্ছ বা টুইন ছিষ্টাৰ দেখা পাইছোঁ, কিন্তু খুব কমহে দেখা পাইছোঁ। আমাৰ অসমত কোনোবা ঠাইত দুই এটা দেখা পাওঁ, কিন্তু আজি আমি এনে এখন গাঁৱৰ বিষয়ে আলোচনা কৰিম, যিখন গাঁৱৰ বেছিভাগ ল'ৰা ছোৱালীয়ে যমজ ল'ৰা ছোৱালী। সেইখন হৈছে আমাৰ দেশৰে কেৰেলা ৰাজ্যৰ মালামপুৰম জিলাৰ অন্তৰ্গত এখন সৰু গাঁও, কদিনহি গাঁও, যিখন দি টুইন টাউন নামেৰে বিখ্যাত। টুইন, যিটোক আমি যমজ বা যজা বুলি কওঁ। সেই গাঁওখনত সৰ্বমুঠ 2000টা পৰিয়াল আছে। তাৰ বেছিভাগেই সুন্নী মুছলিম আৰু সাধাৰণতে তেখেতসকলে ছাফি স্কুলত পঢ়ে। কদিনহি গাঁওখন পৃথিৱীৰ ভিতৰতে আকৰ্ষণীয় হৈ পৰিল যেতিয়া মানুহে গাঁওখনত চাবলৈ গৈছিল আৰু জানিবলৈ গৈছিল যে সঁচাকৈয়ে তাত যজা সন্তান আছে নেকি। আৰু আচৰিত কথাটো হৈছে যে তাত যিমান যজা সন্তান আছে, গোটেই ভাৰতবৰ্ষতে ইমান যজা মানুহ নাই। 2008 চনৰ শেষলৈকে তাত টুইন এণ্ড কিন এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰিছে, আৰু এই ধৰণৰ টুইন সংস্থা ইণ্ডিয়াৰ ভিতৰত এইটোৱেই প্ৰথম, কাৰণ ইণ্ডিয়াত এনেকুৱা যজা মানুহৰ গাঁও নাছিল বাবে কোনো যজা সংস্থাও নাছিল। এই কদিনহি গাঁওখনৰে এজন ডক্তৰ কৃষ্ণন শ্ৰী বিজুৱে 6-7 বছৰ ধৰি এই গাঁওখনৰ মানুহ যজা কিয় হৈছে তাৰ ওপৰত অধ্যয়ন কৰি আহিছে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তেখেতো এজন সেই গাঁৱৰ যজা ব্যক্তি। ডক্তৰজনে জনোৱা মতে তাত জেনেৰেশ্যনহে যজা। সেই গাঁৱত প্ৰথম যজা সন্তান জন্ম হৈছিল 1947 চনত, আৰু এতিয়ালৈকে লাহে লাহে যমজ সন্তানৰ সংখ্যা বহুতেই বাঢ়ি গৈছে। সেই গাঁওখনত বহুতো বৈজ্ঞানিক, ডক্তৰ, হেল্থ স্পেচিয়েলিষ্ট আহিছিল আৰু বহুতো ৰিচাৰ্চ কৰিছিল, কিন্তু এতিয়ালৈকে কোনেও সঠিক তথ্য বিচাৰি উলিয়াব পৰা নাই। সেই গাঁৱৰ মানুহে খোৱা খাদ্যৰ ওপৰতো অধ্যয়ন কৰিছিল, কাৰণ কিছুমান খাদ্যৰ বাবেও যজা সন্তান জন্ম হয়, কিন্তু সেই গাঁৱৰ মানুহে খোৱা খাদ্য আৰু কেৰেলাৰ বাকী জিলাৰ মানুহে খোৱা খাদ্য একেই আছিল। জানিব পৰা মতে যিবিলাক মহিলাই বেছি বয়সত বিয়া হয় আৰু শৰীৰৰ উচ্চতা 5 ফুট 3 ইঞ্চিৰ বেছি হয়, সেইবিলাক মহিলাৰ যমজ সন্তান জন্ম হয়। কিন্তু আচৰিত কথা এইটোৱেই যে কদিনহি গাঁওখনত এগৰাকীও 5 ফুটতকৈ বেছি ওখ মহিলা নাই, আৰু তাত যিমান মহিলা আছে সকলোৱে 18 পৰা 20 বছৰ বয়সৰ ভিতৰতে বিয়া হয়। মুঠৰ ওপৰত এইটো এটা ডাঙৰ ৰহস্য হৈ আছে যে কি কাৰণত সেই কদিনহি গাঁওখনত ইমান যজা মানুহ আছে। বন্ধু বান্ধৱীসকল, আজি আমি ভিডিঅ'টো চাই বহুতেই নজনা কথা এটা জানিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু আগলৈকে এনেকুৱা ভিডিঅ' চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।